পুৰা তলৰ পৰা ওপৰলৈ ব্লেক লগাই দিছোঁ আজি আউটফিটটো। মানে ৰিলছ এটা বনাওঁগৈ আকৌ। আউটফিটটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এটা প্ৰব্লেম আছে বুজিছে, মোৰ ঘড়ীটো মেইন, কিন্তু ঘড়ীটো নচলে আকৌ। নচলাকৈ ৰাখিছোঁ। মানে মই টাইমিঙত কাম কৰিব নোৱাৰোঁ, সেইকাৰণে বেটেৰীটো চেঞ্জেই নাই কৰা। হিৰ'ইন হ'ল এজনী, মোক লুকুৱাইছে। ডাঙৰ বা হিৰ'ইন। এই মানে তামাম এক্টিং কৰে, সেইকাৰণে তাইক হিৰ'ইন লৈ লৈছোঁ। আজি ৰিলছটোৰ থিম হ'ল মানে মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে বেলেগ এটাৰ লগত লিলিমাই কৰি আছে। মই গম নাপাওঁ, মই মানে অন্ধ প্ৰেমিক। মানে তাইৰ প্ৰেমত পূৰা অন্ধ হৈ আছোঁ, গমেই নাপাওঁ একো। মানে তাই কি কৰি আছে এইবিলাক একোৱে গম নাপাওঁ। তাই ডাবুল ডেট কৰি আছে। মই লগ কৰিবলৈ যাওঁতে বেলেগৰ লগত তাই দেখি যাওঁ। মানে মোৰ তেতিয়া অন্তৰখন চুৰমাৰ হৈ যায় ভাগি। সেইটোৱে আৰু আপোনালোকে চাব, ৰিলছটো দিয়া আছে। আজি ইণ্ট্ৰ' দিবলৈ পাহৰিলোঁ। হাই মই ৰাজখোৱা, বুজিছে গাইজ। ৰিলছ বনাওঁগৈ। হিৰ'ইন পিছফালে বহাই আনিছোঁ। এচিডাল কাৰাকৈ দি দিছোঁ, হিৰ'ইনৰ গৰম উঠিব। যিহেতুকে ৰ'দ ন, পূৰা ৰ'দ মাৰিছে, সেইকাৰণে এচিডাল অকণ দি আহিছোঁ। মানে ইনডোৰ ক্লিপকেইটা লোৱা হ'ল, এতিয়া আউটডোৰ ক্লিপকেইটা লওঁ। মানে আউটডোৰটো দুটামান ক্লিপ আছে। এইফালে হিৰ'ইনক ধুনীয়াকৈ বহাই লৈছোঁ। আৰু এটা জমনি, মই যে কৈছিলোঁ ডেট কৰি আছে, ডাবুল ডেট কৰি আছে হিৰ'ইনজনীয়ে। ডেট কাৰ লগত কৰি আছে জানে? এটা বয়ফ্ৰেণ্ডটো ময়েই, আৰু এটা বয়ফ্ৰেণ্ড কোন জানে? অভিনয় আকৌ হা। বয়ফ্ৰেণ্ড হ'ল পিতেক, এজনী মাক আৰু বয়ফ্ৰেণ্ড পিতেক, বুজিছে।